কেতিয়ালৈকে আৰু আপুনি তলমূৰ কৰি থাকিব? কেতিয়ালৈকে আৰু আপুনি ভয় কৰি থাকিব? কেতিয়ালৈকে কান্দি থাকিব? কেতিয়ালৈকে আৰু আপুনি পলাই থাকিব? কেতিয়ালৈকে আপুনি এনেদৰে নিজকে চেপি চেপি জীয়াই থাকিব? নিজকে কেতিয়াবা এইদৰে প্ৰশ্ন কৰিছেনে? মানে কি আপুনি ভয় খাই গ'ল? মানে আপুনি ইমানতে হাৰ মানি ল'লে? ইমান কম সময়তে আপুনি হাৰ মানি ল'লে? ইমানেই দুৰ্বল নে আপুনি? আপুনি কি নিজৰ জীৱনটো সলনি কৰিব নিবিচাৰে নেকি? আপোনাৰ আত্মসন্মান আপোনাৰ বাবে প্ৰিয় নহয় নেকি? আচলতে আপুনি বিচাৰিছে কি? কলৈ যাব বিচাৰিছে? আপুনি এইদৰে আনৰ তলত মূৰ তল কৰি থাকি পোক পতংগৰ দৰে মাটিত থাকিব বিচাৰে নে ইগলৰ দৰে মুক্ত মনেৰে আকাশত উৰিব বিচাৰে? আপুনি এইটো নিবিচাৰে নেকি যে মানুহে আপোনাক সন্মান কৰক? বৰ্তমান যিমানবোৰ ইচ্ছা আছে আপোনাৰ, যিবোৰৰ বাবে আজি আপুনি ভিতৰি ভিতৰি কান্দি থাকে, সেই সকলোবোৰ পাব নিবিচাৰে নেকি? কিন্তু বিচাৰিলেই সকলো পাব জানো? যদি বিচাৰিলেই সকলোবোৰ পোৱা গ'ল হয়, তেনেহ'লে পৃথিৱীত কোনো মানুহ দুখীয়া নাথাকিলে হয়। যদি বিচাৰিলেই সকলোবোৰ হৈ গ'ল হয়, তেনেহ'লে সকলো মানুহ আজি টাটা আম্বানী হ'ল হয়। কিন্তু মাত্ৰ বিচাৰিলেই সকলো নহয়। আপুনি সেই বিচাৰক নিজৰ মন মগজু, নিজৰ সমগ্ৰ সত্তাৰে অনুভৱ কৰিব পাৰিব লাগিব। আৰু যেতিয়া আপুনি নিজৰ সম্পূৰ্ণ ইচ্ছা শক্তিৰে আপুনি সেই বিচাৰক অনুভৱ কৰিব, তেতিয়াই আপুনি তাৰ বাবে একশ্যন লোৱা আৰম্ভ কৰিব। আপুনি কোনো ধৰণৰ একশ্যন নোলোৱাকৈ মাত্ৰ বিচাৰিলেই একো হৈ নাযায়। কিন্তু আপুনি কি একশ্যন ল'ব? কাৰণ আপুনিতো মাত্ৰ তলমূৰ কৰিব জানে আনৰ ওচৰত। আপুনি মাত্ৰ ভয় কৰিব জানে। য'ত চিঞৰিব লাগে তাত আপোনাৰ ভয়ত মাত নোলায়, আৰু ঘৰত আহি আপোনাৰ ডাঙৰ ডাঙৰ চিঞৰ। যি মানুহে সদায় তলমূৰ কৰি থাকে, আনৰ তলত থাকিব বিচাৰে, সেই মানুহৰ কেতিয়াও সন্মান নাথাকে। ভুল আৰু শুদ্ধ বিচাৰ কৰিবলৈ শিকক। কিবা ভুল দেখিলে মাত মাতিবলৈ লওক। নিজকে ইমান সৰু কৰি নাৰাখিব। নিজৰ কাৰণে যদি আপুনি যুঁজিবলৈ নিশিকে, নিজৰ কাৰণে যদি আপুনি মাত মাতিবলৈ নিশিকে, তেনেহ'লে এইদৰেই তলমূৰ কৰি জীয়াই থাকিব লাগিব। নিজৰ ভিতৰতে কান্দি কান্দি চেপি চেপি জীয়াই থাকিব লাগিব সমগ্ৰ জীৱন। আৰু সদায় আপুনি হাৰ মানি চলিব লাগিব। যি মানুহে কেতিয়াও নিজকে তল নেপেলায়, হাৰ নামানে, সি সদায় ৰাজত্ব কৰে। আৰু তল পৰি থকা মানুহক কোনেও ভাল নাপায়। সি নিজৰ চকুতেই নিজে চকু থ'ব নোৱাৰে। তল পৰক, এনেকুৱা স্থানত তল পৰক, এনেকুৱা কথাত তল পৰক, য'ত আপুনি তল পৰাৰ যুক্তি আছে। সকলো কথাতে, সকলো স্থানতে তল পৰাটো উচিত নহয়। যদি কোনোবাই অত্যাচাৰ কৰিছে, যদি কোনোবাই আপোনাৰ অহিত কৰাৰ চেষ্টা কৰিছে, আপোনাক উচতাইছে, তেনেকুৱা মানুহৰ ওচৰত মৰি গ'লেও তল নপৰিব, হাৰ নামানিব। এনেকুৱা মানুহৰ জীয়াই থকা নথকা একেই কথা, যি নিজৰ আত্মসন্মানক ছেক্ৰিফাইচ কৰি সকলো অত্যাচাৰ সহ্য কৰি থাকে। য'ত চিঞৰিব লাগে তাত ভয়ত মনে মনে থাকে। য'ত কিবা এটা একশ্যন ল'ব লাগে তাত পিছুৱাই আহে। তেনে মানুহ থকা নথকা একেই কথা। ফেমিলি টেনশ্যন, নিজৰ কেৰিয়াৰৰ টেনশ্যন, ভৱিষ্যতৰ চিন্তা, ৰিলেশ্যনশ্বিপৰ চিন্তা, আৰু বহু ধৰণৰ এনেকুৱা কিছুমান ছিটুৱেশ্যন আহে, য'ত কেৱল এজন বুকুত সৎ সাহস থকা, নিজৰ দম থকা, নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস থকা ব্যক্তিয়েহে এই সকলোবোৰ ছিটুৱেশ্যন ফেচ কৰিব পাৰে। শুনক ভালকৈ এটা কথা, যেতিয়ালৈকে আপুনি মানুহৰ ওচৰত তল পৰি থাকিব, তেতিয়ালৈকে মানুহে আপোনাক ভৰিৰ তলত ৰাখিব। আৰু যিদিনা আপুনি বাঘৰ দৰে গুজৰিব, সেইদিনাৰ পৰা আৰু মানুহে আপোনাক লাইটলি লোৱা বন্ধ কৰি দিব। সেইদিনাৰ পৰা মানুহে ভাবিবলৈ ল'ব যে ইয়াক লাইটলি লোৱাটো উচিত নহয়, ই নিজৰ কাৰণেই ক্ষতিকাৰক হ'ব পাৰে। তল পৰি থকা আৰু তলত ৰাখিব পৰা খেলখনত সিয়েই জিকে যাৰ কলিজাত সৎ সাহস আৰু নিজৰ ওপৰত বিশ্বাস থাকে। এই পৃথিৱীত আপুনি বহু ধৰণৰ ভাল বেয়া মানুহ লগ পাব, বহু ধৰণৰ ছিটুৱেশ্যনৰ সন্মুখীন হ'ব। আপুনি যদি সকলো মানুহৰ ওচৰতে বা সকলো কথাতে তলমূৰ কৰি থাকে, তেনেহ'লে আপোনাৰ জীয়াই থকাটো কঠিন হৈ পৰিব। আৰু এটা কথা, আপুনি যদি এবাৰ কাৰোবাৰ ওচৰত তল পৰি আঁঠু কাঢ়ি দিলে, তেনেহ'লে প্ৰত্যেক দিনাই আপুনি তাৰ ওচৰত আঁঠু কাঢ়িবলৈ বাধ্য হৈ যাব। গতিকে প্ৰথমতেই এই চান্স নিদিব। এবাৰ তল পৰা আৰু হাজাৰবাৰ তল পৰা একেই কথা। গতিকে বন্ধুসকল, মূৰ উঠাওক, চকুত চকুত হৈ কথা ক'বলৈ শিকক, স্পষ্টভাৱে হা বা না ক'বলৈ শিকক। যিমানেই ডাঙৰ মানুহ নহওক কিয়, স্পষ্ট কথা পাতক। আপুনি হাৰ মানিবলৈ বা কাৰোবাৰ তলত থাকিবলৈ এই পৃথিৱীত জন্ম লোৱা নাই। য'ত অত্যাচাৰ দেখা পায় তাত সকলো ভয় আঁতৰ কৰি বাঘৰ দৰে গুজৰক। দেখিব আপোনাৰ সন্মান আৰু গুৰুত্ব বাঢ়ি গৈছে। আৰু সকলোতকৈ ডাঙৰ কথা, আপোনাৰ নিজৰ চকুত নিজৰ আত্মসন্মান বাঢ়ি যাব। গতিকে আজিৰ ভিডিঅ'টোৱে যদি অলপমানো আপোনালোকক উৎসাহী কৰিছে, মটিভেট কৰিছে,
তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ধন্যবাদ।